फ्रेंड्स की खबर निश्चय भाले सागे আজি ভাবিছো ফুচকা খাও আপোনালোকে কোনে কোনে ফুচকা খাই ভাল পায় বাৰু যেতিয়াৰ পৰা কৰোনা ভাইৰাছ ওলাইছে বুলি কৈছে তেতিয়াৰ পৰাটো বাহিৰত ফুচকা খোৱা হোৱাই নাই আমি ঘৰতে বনাই খাও ৰেডিমেড কিনি আনি ভাজি পেনে বনাই খাও আৰু এতিয়াও বাহিৰত খাব ভয় লাগে হেকাৰণে নাখাও কিন্তু বাহিৰত খোৱা নিচিনা ঘৰত বনাই খালে কেতিয়াও নহয় বলকচোন তেন্তে চাও আমিনো ঘৰত কেনেকৈ ফুচকা বনাই খাও আমি ফুচকা খাবলে তেতেলি চিঙিব আহিছো ইমান তেতেলি লাগি আছে কৈছো নহয় কিন্তু ওপৰত আছে মই ভালকে জুম কৰি দেখাই দিম এবাৰ চাবচোন ইমানে লাগি আছে পাতে দেখি নেপায় লাগি আছে ইমান আছে সব তেতেলি 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 देखिए लूप लगी जाए मोर टेंगा बोली कले एकदम पागल पका पका देखी कार कार लूप लगिसे बाव टेंगा बोली कले छोवाली बिलाक एनेও पागल मैं तो टेंगा बोली कले रबई नोवारो एया तेतेली आनिलु गुसाई लऊ एकदम पका पका तेतेली बेसिके तेतेली खुआও ভাল নহয় হেকানে কমকে অকমানে লৈছো এ মোৰ তেতেলি গুছাই হৈ গল এতিয়া এখিনি তিয়াই থম আধা ঘন্টা মানৰ কাৰণে পানী লৈ লৈছো এতিয়া তেতেলিখিনি তিয়াই থম ফুচকা পানী বনাবলে আধা ঘন্টা মান তিয়াই থম যেতিয়ালৈকে তাত টেঙা ভাৱটো ওলাই এতিয়া এয়া ৰেডিমেড ফুচকা হয় 1 কেজি পেকেট আমি বহুত বাৰ বনাই খালো আকৌ পেক কৰি থৈ দিছো ভাজি এয়া ফুচকাখিনি ফ্ৰাই কৰি মেতিয়া উলিয়াই ললো কেৰাহী গৰম দিছো এয়া তেল গৰম হৈ গল মই 3 পিচ কৈ ভাজিম যিমানে তেল গৰম হয় ইমান ভাল ইমান ডাঙৰ ডাঙৰকৈ ফুলিব ডাঙৰ ডাঙৰকে ফুলি যায় একদম দিলে বেছিয়ে ভাল লাগে एक सेकेंडो नालागे मान कुइकली हो जाए सब कार चाटनीखिनिर বাবে ধনিয়া মটৰ আলু লগতে ভিজাই লৈছিলো অকমান জিৰা পাউডাৰ নিমখ আৰু পিয়াজ আৰু জলকীয়া ইমানে সিম্পল কে তেন্তে পিটিকাখিনি বনাই লওঁ তাৰপিছত দেখাই আছো এয়া মই ভাজি লোৱা ফুচকাখিনি আৰু পিটিকাখিনি বনোৱা হৈ গল এতিয়া খাম আৰু এয়া আপোনালোকৰ বাবে ফুচকা খালে মুখখন বেছি ডাঙৰকে মেলা খাই নাহাঁহিব দেই बोल दो हेलो गाइस फुसका खा रही हूं बोलो फुसका खा रही हूं हेलो गाइस बोलो हेलो गाइस दिखा दो फुसका दिखा दो हेलो गाइस फुसका दिखा दो सो আজি ভিডিওটো ইমানতে হামৰো ভিডিওটো চাই ভাল পালে যদি লাইক শেয়াৰ আৰু কমেন্ট কৰিব নাপাহৰিব লগতে মোৰ চেনেলৰ নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল বাটনটো প্ৰেছ কৰি অল কৰি দিব যাতে আহিব লগা নটিফিকেশনসমূহ পাই থাকে তেন্তে আজিলৈ আহো পুনৰ লগ পাম অন্য এটা ভিডিওৰ সৈতে ভিডিওটো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ